ভিডিঅ'টো অলপ দীঘল হৈছে, সম্পূৰ্ণ চাব বুলি আশা কৰিলোঁ। হেল্ল' ভিউৱাৰ, সঞ্জীৱ ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক ৱেলকাম কৰিছোঁ। আপোনালোকৰ খবৰ চাগে ভালেই হ'ব। আৰু মই আজি নতুন ব্লগ এটা দিব গৈ আছোঁ, মোৰ নতুন এইটো ব্লগ চেনেল সঞ্জীৱ ব্লগছ বুলি। তো আপোনালোকে ভিডিঅ'টো চাব, ভাল লাগিলে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব, প্লিজ ছাবস্ক্ৰাইব কৰিব দেই। আৰু ঘণ্টা বজাতে প্ৰেছ কৰি দিব, নতুন নতুন ভিডিঅ' আহি থাকে। আৰু এটা মোৰ চেনেল আছে বৰপেটা কমেডি ৱৰ্ল্ডত ভিডিঅ' বৰ দিওঁ, তো কমেডি তাতে সেইটো চেনেল চাৰ্চ কৰি চাব আৰু ভিডিঅ'বোৰ চাই এনজয় কৰিব। তো আমি এতিয়া আৰম্ভ কৰোঁ। মই যাম ক'লে মানে আমাৰ অসম নাট্য সন্মিলনে NSDৰ পৰা কৰ্মশালা হৈ আছে, তো আমি তালৈ যাম। ময়ো শিকি আছোঁ, ময়ো যাম। তো যাম কিহেৰে? অকল মই এই চাইকেলখনেৰে যাম। তো মোৰ চাইকেলখনে আছে, বিশেষ নাই আৰু একো। কিয় কৰে হাম লোগ কিয়া হে। মই বেগ চেগ ল'লোঁ, এতিয়া যাওঁ বাৰু, আৰম্ভ কৰোঁ। মোৰ বাহনখন উঠি লওঁ, তাৰপিছত গৈ থাকিম। ইয়াৰ বাহনখন ঘূৰাই লওঁ বাৰু। থাক মই আহোঁ দে। আৰু মই ওলালোঁ, আৰম্ভ কৰি দিলোঁ। যাই থাকোঁ। এই মোৰ চেণ্ডেলডালো ছিঙি থাকিল, বহুত গৰীব হৈ গ'ল। মই কৈছিলোঁ যে আহি পালোঁ, তো আমাৰ কৰ্মশালা হৈ আছে তালৈকে আহি পালোঁ। তো আমাৰ এইগিলা এতিয়া শিকি থকা প্ৰশিক্ষাৰ্থী। নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী মহন্ত। আমাৰ আছে নয়না, ইফালে আছে নুপুৰ। আমি ভিতৰলৈ যাওঁ, তাতো আছে। আমাৰ য'ত কৰ্মশালা হৈ আছে তাৰ ভিতৰত এইবোৰ মানে প্ৰশিক্ষাৰ্থীবোৰ এতিয়া আজি আমাৰ নতুন প্ৰশিক্ষক আহিব, নামটো হৈছে পৰিহৰণীয়া। আৰু তেওঁ আহি আমাক কি শিকায় বাৰু নাজানো। তো আমি ৰখি আছোঁ সকলোৱে। তো আমি সকলোৰে নামবোৰ জানিবলৈ চেষ্টা কৰিম। তো যাওঁ বলকচোন তেওঁলোকৰ কাষলৈ। আমি এজনৰ ওচৰলৈ আহিছোঁ। আপোনাৰ কেনে লাগিছে? বহুত ভালেই লাগিছে, যিহেতু আগৰ পৰাই শিকিছোঁ। 2019ৰ পৰা প্ৰথমত কৰি দিছিলোঁ আমি, তাৰপিছত একেলগে দিছিলোঁ মণিদাৰ লগত। বহুত ভাল লাগিছে। তেতিয়া কুলদীপ চহৰীয়া ছাৰ আহিছিল, আৰু এতিয়া আমাৰ বেণুধৰ পাটোৱাৰী ছাৰ গ'ল, তাৰপিছত দাদাই আহিব। আৰু তাৰপিছত আৰু হেৰি আছে জ্যোতি নাৰায়ণ ছাৰ যোৱাকালি গ'ল, আজি পৰিহৰণীয়া বাইদেউ আহিব। আশা কৰোঁ তেখেতেও ভালেই শিকাব, কনষ্টিমৰ ওপৰত ডাইৰেকশ্যন দিয়ে। বহুত ভাল লাগি আছে সকলোৰে। নমস্কাৰ, মোৰ নাম শ্ৰী মানস কলিতা। ইয়ালৈ আহি বৰ ভালেই লাগিছে। আমি বহুত নজনা কথাবোৰ শিকিব পাৰিছোঁ, আৰু প্ৰায় আমি 50জনৰো অধিক ছাত্ৰ ছাত্ৰীসহ আমি ইয়াত অভিনয় শিকিছোঁ। গতিকে আমাৰ বহুত ভাল লাগিছে। আমি তাৰ সামৰণিত আমি 3খন নাটকো কৰিম। গতিকে আমাৰ সকলো ছাত্ৰ ছাত্ৰীবোৰ বৰ উৎসাহেৰে নাটক শিকিছে। এইখিনিয়ে মুঠতে ভাল লাগিছে। নমস্কাৰ, মোৰ নাম শ্ৰী নিবিড় জ্যোতি গায়ন। ভালে লাগি আছে। মোৰ নাম সমুজ্জ্বল বৰ্মন। মোৰ নাম নায়ক ধীমান বৰা। কাব্যিক ধীমান বৰা। ভাবি দাস। ইয়াতে আহি পেলাই বহুত আমি শিকিব পাইছোঁ। প্ৰথম দিনত আহি আমি মনটো বহুত উখল মাখল লাগিছিল, কি কৰোঁ কি নকৰোঁ। কিন্তু যেতিয়া এতিয়া আহিছোঁ, তেতিয়া মনটো মানে বহুত ভাল লাগি গৈছে। বহুত কথা শিকিব পাৰিছোঁ। আজি আহিব পৰিহৰণীয়া বাইদেউ আহিব, আজি জ্যোতি নাৰায়ণ ছাৰ আৰু বেণুধৰ পাটোৱাৰী ছাৰ আহি গ'লহি। আজি আৰু আহিব শেষৰ দিনা আমাক জ্যোতি নাৰায়ণ ছাৰক গম পাইছেনে? দুটিমনৰ জনাকত যেতিয়া জাজ হৈছিল, সেইটো আমাক শিকাব হৈছে। লাইফ টাইম এক্সপিৰিয়েঞ্চ হয় ফটো উঠা। কি বক্সিয়া
সেইটোৱে নমস্কাৰ এইফালে আছে আমাৰ অভিনাশ তো আমাৰ মানে বেছি জচিলা ল'ৰাটো তো কওকচোন नमस्कार नमस्कार हम बेसी बात करना नहीं जानता है दादा जानता है কি ক'ব লাগে হাও হাও মই কৈ দিম তো কেমেৰা নমস্কাৰ এতিয়া আমি আহিছোঁ কি দুপৰীয়াৰ আহাৰৰ টাইমত এইটো আমাৰ আহাৰ টাইম নিউজটোৰ নাম আহক আমি সকলোকে পৰিচয় কৰি দিওঁ এয়া আমাৰ নাটকৰ একদম মানে বৰলুইত সন্মান বঁটা পোৱা আমাৰ অভিজিত দাস ছাৰ আপোনাৰ আজি মানে এই কৰ্মশালাখন পাতি কেনে লাগিছে অভিজ্ঞতা কওক কৰ্মশালাখন পাতি অভিজ্ঞতা ভালে লাগিছে এয়া যে তোমালোকে এইবোৰ কৰিছা এতিয়া মোক ক'ৰবাত তোমালোকে দেখুৱাব বিচাৰিছা তো সুখী হৈছোঁ তোমালোকে এইবোৰ কথা জানিব পাৰিছা আৰু কৰ্মশালাখনৰ লগত তোমালোকক লগ পাইছোঁ আৰু তোমালোকে অন্ততঃ সাহস কৰিছা যে কথা ক'বলৈ এই যে মোক সুধিছা কেনে লাগিছে এইটো এটা আৰ্ট হা তো আমি অভিজিত দাস ছাৰৰ পৰা গম পালোঁ মানে মামাই বোলো তো তেওঁৰ পৰা গম পালোঁ অলপ ভাল কথাই ক'লে আমাক তো আমি যিহেতু সকলোৱে অলপ সাহস কৰিছোঁ তো উৎসাহ যাতে আমি কিবা এটা কৰিব পাৰোঁ তো তাৰ কাৰণে আমাক এটা জাগা দিছে তো আমি সকলোৱে বহুত উৎসাহিত তো বহুত ল'ৰা ছোৱালীও মানে এতিয়া আহিছে আৰু নতুন আহক শিকক আৰু বহুতখিনি আৰু আমাৰ লগত আছে তেওঁলোকৰ কাষলৈ যাম তো আমাৰ অভিনাশে নিব আহক এতিয়া কালৰে পৰা মই জনা কনক বৰ্মন আচাৰ্যৰ ল'ৰাটো ইয়াতে কৰ্মশালাত প্ৰশিক্ষণ ল'ব আহিছে আৰু আচাৰ্যও ল'ব আহিছে আচাৰ্য আপোনাৰ কেনে লাগিছে হয় নমস্কাৰ মই কনক বৰ্মন মানে এই যি কৰ্মশালা এই কৰ্মশালাত মোৰ ল'ৰা সমুজ্জ্বল বৰ্মন আৰু মই নিজে প্ৰশিক্ষাৰ্থী হিচাপে অংশগ্ৰহণ কৰিছোঁ যথেষ্ট লাভান্বিত হৈছোঁ আচলতে হয় নাটকৰ আমি শিকিবলগীয়া বহুখিনি আছে এজন ভাল অভিনেতা হ'বলৈ এগৰাকী ভাল দৰ্শক হ'বলৈ আৰু এগৰাকী ভাল কষ্টিউম ডিজাইনাৰ ডিৰেক্টৰ ইত্যাদি হ'বলৈ কি মানে কলা লাগিব কি গুণ লাগিব এইসমূহ আমি এই কৰ্মশালাত যোগেদি আমি গম পাইছোঁ আমাৰ শ্ৰদ্ধাৰ ছাৰ আমাৰ বেণুধৰ পাটোৱাৰী আমাৰ জ্যোতিনাৰায়ণ নাথ এই দুগৰাকীয়ে আমাক যে মাৰ্গদৰ্শন কৰিলে এই 6 দিনত আমি প্ৰশিক্ষাৰ্থীসকল যথেষ্ট মানে আনন্দিত হৈছোঁ আৰু বহুত কথা শিকিব পাৰিছোঁ আৰু এনেধৰণৰ কৰ্মশালাৰ যোগেদি আমাৰ এনেকুৱা অঞ্চলত নাটকৰ যিটো মানে পৰিৱেশ এই পৰিৱেশ এটা নতুন ৰূপত গঢ় ল'ব বুলি আমি আশা ৰাখিছোঁ আমাৰ নামৰো গুৰু থিয় নামৰো সকলোৰে নাট্য সন্মিলনৰ জিলা সম্পাদক চিন্ময় পাঠক ছাৰ হয় আপোনাৰ কেনে লাগিছে ভাল আচলতে কৰ্মশালাখন যেতিয়া আমি যোজা চলাইছিলোঁ তেতিয়া আমি ইমানখিনি যে আমাৰ প্ৰশিক্ষাৰ্থী হ'ব এইখিনি কথা আমি আচলতে ভবা নাছিলোঁ কিন্তু আমাৰ যিখিনি প্ৰশিক্ষাৰ্থীয়ে সঁহাৰি জনালে আমি অতিকৈ সুখী হৈছোঁ আমাৰ ইয়াত যিখিনি সৰু সৰু ল'ৰা ছোৱালী বা যুৱক যুৱতীখিনি আছে সঁচাকৈ তেওঁলোক খুব আগ্ৰহী আৰু এইটোৰ পৰা আমাৰ মানে ভাল লাগিছে যে অন্ততঃ অনাগত দিনত আমাৰ যিখিনি আমি নাটক কৰিবৰ কাৰণে আমি বহু আমাৰ ল'ৰা ছোৱালীৰ প্ৰয়োজন হয় যুৱক যুৱতীৰ প্ৰয়োজন হয় আমাৰ অন্ততঃ এই কৰ্মশালাৰ জৰিয়তে যেন আকৌ আমাৰ এই ল'ৰা ছোৱালীখিনিৰ পৰা আমি অভিনেতা অভিনেত্ৰী আমি উলিয়াব পাৰোঁ এইখিনি আচলতে আমাৰ আশা কৰিছোঁ আৰু খুব সম্ভৱ তেওঁলোকে আমাক সঁহাৰি জনাব ভালেই লাগিছে খুব আৰু আগন্তুক দিনতো যদি এনেধৰণৰ কৰ্মশালা হয় যাতে আমাৰ যুৱক যুৱতীসকল ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালীখিনিও যাতে আগবাঢ়ি আহে আমি তাকেই আশা কৰিম আৰু এইবাৰো আমাৰ আচলতে খুব ভাল লাগিছে আৰু আমি এইকাৰণে আৰু ভাল লাগিছে আমাৰ 3গৰাকী NSDian আহিছে এগৰাকী আহিছে জ্যোতিনাৰায়ণ ভূঞা তেখেত দিল্লী NSDৰ পৰা কৰি আহিছে আৰু 2গৰাকী আমাৰ বেণুধৰ পাটোৱাৰী আৰু পৰিহৰণীয়া তেখেতসকল ছিকিম NSDৰ পৰা কৰি আহিছে তেখেতসকলেও খুব ভালেই পাইছে আমাৰ যিখিনি ল'ৰা ছোৱালীৰ পৰা সঁহাৰি পাইছে যুৱক যুৱতীখিনিৰ পৰা সঁহাৰি পাইছে তেখেতসকলেও আচলতে খুবেই আনন্দিত হৈছে আৰু আগন্তুক দিনতো এনেধৰণে যাতে আমি কৰিব পাৰোঁ আমি আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতীখিনিৰ পৰা আমি পুনৰ আমি সঁহাৰি বিচাৰি সামৰিছোঁ ঠিক আছে ছাৰ তেখেতলৈ ধন্যবাদ থাকিল তো আমাৰ ইয়াত আৰু এজন আছে তো তেওঁৰ মানে ছোৱালীজনী শিকাবলৈ আহিছে তেওঁৰ অনুভৱ কেনেকুৱা ভাল লাগিছে ধন্যবাদ তোমালোকো ধন্যবাদ আৰু আমি আমোলপুৰ নাট্যগোষ্ঠী শাখালৈ ধন্যবাদ দিলোঁ কাৰণ নাট্যগোষ্ঠীৰ যি পদক্ষেপ এক বৃহৎ সফলতাৰ পিনে আগবাঢ়ি গৈছে এইখিনিয়ে আৰু আগন্তুক পিছলৈকেও যাতে এনেধৰণৰ কৰ্মশালা দি আমাৰ তামোলপুৰৰ পিছপৰাত বহুত উঠি অহা ল'ৰা ছোৱালীৰ নাট্য ক্ষেত্ৰত শিক্ষাখিনি লাভ কৰিব ধন্যবাদ আকৌ এবাৰ ধন্যবাদ দিলোঁ নাট্যগোষ্ঠীক কাৰণ তেওঁলোকৰ যিটো উদ্যোগ এই উদ্যোগে
এতিয়া যেনেধৰণৰ উদ্যোগ লৈছে সেই উদ্যোগে এতিয়া বৃহৎ সফলতাৰ পিনে আগবাঢ়ি গৈছে। ধন্যবাদ। তো তেওঁলোকক ধন্যবাদ থাকিল। তো আৰু এজন আছে, আইতা এজন আছে, তেওঁৰ মানে নাতি দুজনীক লৈ আহিছে, তেওঁৰ অনুভৱ কেনেকুৱা? নমস্কাৰ। এই কৰ্মশালাৰ জৰিয়তে আমাৰ তামোলপুৰৰ সৰু সৰু ল'ৰা ছোৱালীৰ পৰা বয়সীয়ালৈকে যিবিলাকে কৰ্মশালাত যোগদান কৰিছে তেওঁলোকৰ কাৰণে সৌভাগ্য বুলি মই ভাবোঁ। কাৰণ আমাৰ দিনত এইবিলাক সুবিধা নাছিলে। আমাৰ বয়সৰ বা আমাৰ বয়সৰ তলৰ মানুহে এটা হাবিয়াস থাকে যে নাটক কেনেকৈ কৰিব পাৰি, নাটক কেনেকৈ বা গান গাব পাৰি বা নাটক কৰিব পাৰি, সেইবিলাক হাবিয়াস থাকি গ'ল তেওঁলোকে বা আমি এইবিলাক সুবিধা নাপালোঁ। কিন্তু এই সৰু সৰু ল'ৰা ছোৱালী আৰু এই সময়ৰ মানুহখিনিয়ে এই কৰ্মশালাৰ জৰিয়তে বহুতখিনি সুবিধা পাইছে। তাৰ কাৰণে মই অসম নাট্য সন্মিলনৰ সভাপতি আৰু সম্পাদক লগতে কৰ্মচাৰীসকললৈ বিশেষভাৱে অভিনন্দন জনাইছোঁ যে এই কৰ্মশালা হৈ যোৱাৰ পিছতো তেওঁলোকে যে আৰু আনিব পাৰে এনেকুৱা কৰ্মশালা, তাৰ কাৰণে মই বহুত আশাৰে তেওঁলোকক নমস্কাৰ। তো আমাৰ ওচৰত আৰু এজন ব্যক্তি আছে, তো আমাৰ নাট্য সন্মিলনৰ লগত জড়িত, তো ইয়াৰ নাট্য সন্মিলনৰ সভাপতি হয়। তো তেওঁৰ ওচৰলৈ যাব পাৰোঁ, তেওঁ কি কয় তেওঁৰ পৰা অলপ কিছু কথা জানি লওঁ। আচ্ছা, ধন্যবাদ। আমাৰ তামোলপুৰ শাখাই, অসম নাট্য সন্মিলন তামোলপুৰ শাখাই 20 তাৰিখৰ পৰা আমি তাৰমানে এই নাট্য কৰ্মশালাটো চলাই আছোঁ। এতিয়া ইয়াতে আমাৰ যিখিনি পৰীক্ষাৰ্থী আমাৰ মাজত আহিছে, এই পৰীক্ষাৰ্থীখিনি সঁচাকৈ আমি ধন্য মানিছোঁ। তেওঁলোকে ইমান উৎসাহেৰে ইমান আগ্ৰহেৰে আমাৰ মাজত আহিছে শিক্ষা গ্ৰহণ কৰাৰ বাবে। তেওঁলোকলৈ আমি অসম নাট্য সন্মিলন তামোলপুৰ শাখাৰ তৰফৰ পৰা আমি সঁচাকৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই কৰ্মশালাটোৱে আমাৰ তামোলপুৰ বুলি নহয়, আমাৰ উঠি অহা যিখিনি প্ৰজন্ম, এই প্ৰজন্মখিনিক সঁচাকৈ উৎসাহিত কৰিছে আৰু তেওঁলোকে যথেষ্ট কথা শিকিব পাৰিছে। আমাৰ যিকেইজন পৰীক্ষক আমাৰ মাজত আহিছে তেখেতসকল NSD গোটেইকেইজনে খুব ভাল প্ৰশিক্ষক, খুব মানে শিকিবৰ কাৰণে বৰ আগ্ৰহী ছাত্ৰ ছাত্ৰীসকল। গতিকে আমি আশা কৰিছোঁ যে তেওঁলোকৰ পৰা যিখিনি কথা মানে পাইছে বা গ্ৰহণ কৰিছে, এইখিনি কথাই হয়তো ভৱিষ্যতে তেওঁলোকৰ এই প্ৰজন্মৰ, এই নতুন প্ৰজন্মৰ ভৱিষ্যতৰ কাৰণে বহুত কামত আহিব। আৰু এইবাৰ আমি সঁচাকৈ কৃতকাৰ্যতা লাভ কৰা বুলি আমি ক'ব লাগিব যে অইনবাৰৰ তুলনাত এইবাৰ কিন্তু সঁচাকৈ যথেষ্ট পৰীক্ষাৰ্থী আমাৰ মাজত আহিছে। এইটো এটা পজিটিভ কথা। এইটো যিয়ে নহওক আমি সঁচাকৈ আশাবাদী। তো আমাৰ মেমজন আহি পাইছে, পৰিহৰণীয়া বাইদেউ। তো আমি কৰ্মশালালৈ যাওঁ, বাকী পিছত দেখুৱাম। তো নমস্কাৰ। Good afternoon, ma'am. Good afternoon. আমাক কৰ্মশালা টি ব্ৰেক দিছে। তো টি ব্ৰেকত সকলোৱে মানে ব্ৰেকটোৰ সময়ত মানে ইয়াত চাহ খাই মানে অলপ জিৰণি লৈছে। তো আৰু আমাৰ আৰম্ভ হ'ব অলপ আছে এইফালেও আছে, সকলোৱে টি ব্ৰেক, অলপ সময়ৰ কাৰণে টি ব্ৰেক। তো মই গোটেইকেইদিনৰ কৰ্মশালা দিব নোৱাৰিলোঁ যদিও অলপ দিছোঁ আৰু আজিৰখিনি অন্ততঃ অলপ দিছোঁ। এজনীতো হাতে মস্কা খাই থাকিল পৰি কিনে, আমাৰ এজনী চাহ খাই আছে লেবেল টাইমত। হাতখন কিয় মুচি আছা? মোৰে ভিডিঅ' চেনেল, মানে সেইটো বৰপেটা কমেডি ভিডিঅ' চেনেল। এয়া আমাৰ এইজনী বাইদেউ হয়, চুম্পি বৰা নাম কাঢ়িছোঁ বাৰু, ইয়াত চবকে নাম কাঢ়িব লাগে হৈছে। তো আমাৰ বহুত ভাল লাগিছে, এনজয় হৈ আছে। আচ্ছা দে ঠিক আছে, কাহিনী পাব লাগছে। Hey guys, thank you. Like কৰিব, subscribe কৰিব, সব কৰি দিব। ভিডিঅ'টো শ্বেয়াৰ কৰি থাকিলে হয় না নহয়? এনেদৰে কৰ্মশালাত আমাৰ কামবোৰ চলি গৈ আছে। এনেকৈ আমাৰ 3খন নাটক হ'ব। তো এই 3খন নাটকৰ এনেকৈ প্ৰেক্টিচ হৈছে, লগতে অভিনয় কৰিলে কি কি প্ৰয়োজন, কেনেকুৱা হ'ব লাগে, কি কৰিব লাগে, প্ৰত্যেকটো বস্তু আমাক দেখুৱাই দিছে 3জন অভিজ্ঞ ব্যক্তিয়ে। তো আমি তেওঁলোকৰ পৰা শিকিছোঁ যিমান পাৰিছোঁ। তো এনেকৈ চলি আছে। তো বেছি দেখুৱাব পৰা নাই। আজি আমাৰ ৱৰ্কশ্বপ শেষ হ'ল। তো কেনে লাগিলে আজি ৱৰ্কশ্বপ কৰি? নহয় আজি আৰু কালি আৰু আছে, আজি কেনে লাগিল? খুবেই ভাল লাগিল, মেমজনক খুবেই ভাল লাগিছে, বহুত গীত গাইছে তেওঁ। ভিডিঅ'টো শেষ হ'ল। এয়া আমাৰ পৰিহৰণীয়া বাইদেউ আৰু বাকী 11 দিন কৰ্মশালাত কি শিকিলোঁ আমি 14 দিনা বেলেগকৈ দেখুৱাম।
নাটকৰ বাকী ভিডিঅ'বোৰ আমি অন্তিম পৰ্যায়ত দেখুৱাম, কাৰণ আমাৰ কৰ্মশালা শেষ হোৱা নাই এতিয়াও। তো আমাৰ 11 দিন কমপ্লিট হ'লে শ্ব' হ'ব। তো শ্ব'ত আমি ধুনীয়াকৈ বেলেগকৈ এটা ভিডিঅ'ত আমি দেখুৱাম। তো ভিডিঅ'টো অলপ দীঘল হৈছে, ধৈৰ্য সহকাৰে চোৱাৰ বাবে সকলোকে ধন্যবাদ। থেংক ইউ।